নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ ইলাৰণী ৰাসৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টো এটা বিশেষ বুলি নহয় আপোনালোকে সকলোৱে চাব শেষলৈকে কেনেকুৱা এটা কণ্ডিশ্যন মই ফেচ কৰি আহিলোঁ আজি বিশাললৈ গৈছিলোঁ বিশালৰ পৰা আহোঁতে এনেকুৱা অৱস্থা হৈছিলে গতিকে ভিডিঅ'টো শেষলৈকে চাব বুজি পাব আৰু সকলো সাৱধান হ'ব মোৰ আগতে এনেকুৱা হোৱা নাই কেতিয়াও এই ফাৰ্ষ্ট হৈছে আৰু এটা কথা বিশালত অফাৰ দি আছে 149ত 4টা জুচৰ বটল আপেলৰ তাৰপিছত লিচু মানে তাৰপিছত মধুৰিআম তাৰপিছত আমৰ 4টা জুচ দি আছে 149ত আনিবগৈ পাৰে বিস্কিট মানে হেৰি বহুত ডাঙৰ ডাঙৰ বিস্কিট মানে কম দামত মানে দি আছে অফাৰত মানে মম মেজিক টাইপ বিস্কিট তাৰপিছত আকৌ আপোনাৰ ডাইজেষ্টিভ বিস্কিট যে সেইটো অফাৰত দি আছে বিৰাট ডাঙৰ ডাঙৰ দি আছে মই অনা নাই তাৰপিছত মানে মোৰ বজাৰ বহুত বেছি হৈ গ'ল ঘৰৰ মাহিলী বজাৰ মই তেনেকৈ তাতে কৰোঁ মানে নহ'লে এটা বস্তু এখন দোকানত পালে এটা বস্তু এখন দোকানত নাপাওঁ ঘৰৰ খোৱা বস্তু অকল ঘৰুৱা ভিতৰুৱা কিবা কাপোৰ কানি বা তেনেকৈ কিবা মানে আমাৰ ভিতৰুৱা সৰু সুৰা বস্তু কিছুমান প্ৰয়োজন হ'লে আকৌ বেলেগ দোকানলৈ যাব লাগে সেইকাৰণে মই বিশালতে গৈ পেলাই মাহিলী বজাৰটো কৰোঁ যিটো ৰেচন আৰু যিখিনি মানে নিজৰ মানে থাকে নিজৰ ল'বলগীয়া বস্তু থাকে সৰু সুৰা সেইবোৰো তাতে পোৱা যায় সেইকাৰণে তাতে কৰোঁ বিলটো কিমান দাম বা বজাৰত বাহিৰত কিমান দাম অকণমান কম চাগে তাত বিশালত কিন্তু সেয়াই আৰু গোটেইখিনি পাওঁ কাৰণে তাতে কৰোঁ মই দৰদাম কৰি থাকিব নালাগে আৰু গৈ পেলাই নিজে মানে নিজৰ মতে ল'লোঁ দৰদাম কৰিব নালাগে যিটো প্ৰাইচ থাকে সেই প্ৰাইজতে লোৱা হয় 2 টকা কম ল'লেও বেছি নলয় গতিকে সেয়াই আৰু সেইকাৰণে মানে তাতে কৰোঁ এতিয়া ভয়টো কি খালোঁ এইটো এক্সপিৰিয়েঞ্চ মোৰ অভিজ্ঞতা মই এটা দুখৰ ভয় লগা অভিজ্ঞতা পালোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ আপোনালোকক কেতিয়াবা মানে এনেকৈ ভয় খালে কি কৰিলে ভাল হ'ব আপোনালোকে মোক ক'ব মানে মই আজি বিৰাট ভয় খালোঁ কথাটো হ'ল কি মই যেতিয়া বজাৰ কৰিব যাওঁ মাহিলী বজাৰ কৰিব দুইজনী ছোৱালীয়ে মই যাওঁ দুইজনী স্কুটিতে যাওঁ মানে স্কুটিতে দুইজনী এনেকৈ উঠি পেলাই যাওঁতে তাৰপিছত আহোঁতে যেতিয়া বহুত বজাৰ হৈ যায় স্কুটিত মানে নোজোৰে স্কুটিৰ চিটৰ ভিতৰতো নোজোৰে আৰু ভৰি দিয়া ডোখৰত মানে ফ্ৰণ্টত এটা মোনাহে ধৰে বজাৰ যিহেতু 2টা মোনা বা 3টা মোনা ভৰ্তি হয় গতিকে নোজোৰাৰ পিছত কি কৰোঁ তাইক টমটমত উঠাই দি মানে ই ৰিক্সাত তাইক উঠাই দি মই স্কুটি লৈ পিছে পিছে আহি থাকোঁ সেনেকুৱা হয় আজি ঘৰৰ পৰা যাওঁতে 4:30 বাজিছে ঘৰৰ পৰা ওলাই যাওঁতে দেওবাৰো যিহেতু আছিলে মই ভাবিছোঁ কম ফ্ৰী হ'ব বজাৰ সোনকালে বজাৰ কৰিব নহয় দেওবাৰ বুলি বিশাল মাৰ্কেটত আজি বেছিহে ভিৰ মানে বহুত বেছিকৈ ভিৰ তাৰপিছত মানে বজাৰটো ঠিকেই সময়তে হৈছে 1 ঘণ্টাত বজাৰ কৰি হৈ গৈছে কিন্তু ৰওঁতে কাউণ্টাৰ প্ৰায় 1.5 ঘণ্টা 1.5 ঘণ্টা ইটো 6টা 7টা কাউণ্টাৰ আছে মানে তাতে ইটো প্ৰত্যেকটোতে মানে বহুত বেছি লাইন মানে মই ইটোত কমিলে মানে সিটোলৈ যাওঁ সিটোত কমিলে ইটোলৈ যাওঁ এনেকৈ গৈ পেলাই লাষ্টত পাইছোঁ তেনেকৈ তাৰপিছত মানে কি হ'ল তেতিয়া মানে তাতে মানে 1.5 ঘণ্টামান গুচি গ'ল গুচি যাওঁতে মানে ভৰি হাত বিষাই গৈছে ৰাতি হৈ গ'ল ৰাতি হৈ যাওঁতে মানে ঘৰৰ পৰা 4:30 গৈছোঁ যেতিয়া ৰাতি হৈ যাওঁতে মই তাইক বহুত মোনা 3টা মোনা ভৰ্তি হৈ গ'ল তাইক মানে হেৰি কৰিলোঁ ই ৰিক্সা এখন ঠিক কৰিলোঁ ই ৰিক্সাখন বেলেগ এখন ই ৰিক্সা ঠিক কৰিছিলোঁ ৰিক্সাখনে ক'লে যে আমি সেইফালৰ নহয় এইফালৰ এখন ই ৰিক্সা আছে আমাৰ ঘৰৰ ফালৰ মানে আপুনি সেইখনতে যাব পাৰিব দামটো অকণ কমাই ল'ব তাৰপিছত মই দামটো কমাই ল'ব মানে তেনেকৈ দামটো ঠিক কৰি পেলাই দামটো কমাই লওঁ বুলি নহয় আৰু যিটো দামত আহিব লাগে সেইটো দামতে দিম কিন্তু কথাটো হ'ল মানে এইফালৰ ৰিক্সা বুলি কওঁতে মানে মই ভাল পালোঁ আৰু এইফালৰ বুলি কওঁতে কিন্তু চিনি নাপাওঁ মই ই ৰিক্সা ড্ৰাইভাৰকো চিনি নাপাওঁ যোনে মানে বাকী ই ৰিক্সাৱালাকো চিনি নাপাওঁ কাকো চিনি নাপাওঁ তেনেকৈ আগতে আহোঁ ই ৰিক্সাত তাইক উঠাই দি বস্তুখিনি উঠাই দি মই পিছে পিছে আহি থাকোঁ ই ৰিক্সাখনৰ পিছে পিছে আহোঁ নহ'লে সমানে আহোঁ তেনেকৈ মানে আগত নাহোঁ তাৰপিছত আজি মানে ই ৰিক্সাখন তাইক উঠাই দি পেলাই মানে মই ৰাতি হৈছে ন ৰাতি আন্ধাৰ হৈ গ'ল লাইট চাইট জ্বলি গ'ল চবৰে আন্ধাৰ যথেষ্ট আন্ধাৰ 6:30 বাজিছে তেতিয়া 6:30 7টা বাজে আৰু 7টাই বাজিলে কিজানি 7টাই বাজিলে তাৰপিছতে মই এনেকৈ তাইক উঠাই দি পেলাই বোলো আপুনি এনেকৈ মানুহটোক ক'লোঁ দৰদাম কৰোঁতে তেতিয়াই কৈছোঁ আমুক মই এনেকৈ মই ৰ'ব মই স্কুটিখন লৈ আহোঁ মই তেনেকৈ কৈ পেলাই মানুহটো আছিলোঁ সেইটো ৰাস্তা দি মানে আমি গৈছিলোঁ মহাভৈৰৱৰ ফ্ৰণ্টদি আহোঁতেও সেইফালেদি ফ্ৰণ্টদি আহিম কিয় নকওঁ এনেকৈ হাইৱে ঘূৰি পেলাই ভৰ্তক হৈ আহিম সেইকাৰণে মানে আমি তেনেকৈ নাযাওঁৱেই আমি বিশাললৈ গ'লে নতুন বিশালখনলৈ গ'লে মানে এইফালেদিয়ে যাওঁ মহাভৈৰৱ পেলাই যাওঁ মানে ভৰ্তক হৈ পেলাই এনেকৈ ঘূৰি এনেকৈ নাযাওঁ মানে আৰু তাৰপিছত ত্ৰিবেণী হৈ নাযাওঁ মানে
তাৰপিছত সিটো গাড়ীখন ই ৰিক্সাখন ঘূৰাই পেলাই টিপিনিফালে লৈ গুচি আহিলে। সি ই ৰিক্সাখন ঘূৰাওঁতে মই দেখিছোঁ, মানে ই ৰিক্সাখন লাইনত আছেতো, লাইনৰ পৰা মহাভৈৰৱ মন্দিৰৰ ফালে মোক কৈ ই ৰিক্সাখন আছে। তেতিয়া মই ভাবিছোঁ সি লাইনৰ পৰা উলিয়াব, মহাভৈৰৱ মন্দিৰৰ ফালে মোৰ স্কুটিৰ ফালে আহি যাব, মই তাক লগ পাম। মই স্কুটিখন মানে সেই চাইডে ৰাখিছোঁ, কিন্তু বেছি দূৰ নহয়, 20 মিটাৰমান আঁতৰত মই স্কুটিখন ৰাখিছোঁ, তেনেকুৱা মানে। তাৰপিছতে মই দেখি আছোঁ, মই চাই আহিছোঁ সেইখন ওলাইছে নেকি বুলি। তেতিয়া মানে মই স্কুটিখন এনেকৈ ঘূৰাইছোঁ, ময়ো লাইনত থৈ দিছোঁ নহয়, এনেকৈ পাৰ্কিং কৰি থৈছোঁ। পাৰ্কিঙৰ পৰা যেতিয়া উলিয়াই পেলাই এনেকৈ ঘূৰি চাইছোঁ, ই ৰিক্সাখনটো ঘূৰাই পেলাই লগতে সিফালে একদম ফাই স্পীডত গুচি গ'ল, পূৰা স্পীডত গুচি গৈছে মানে। যিটো স্পীডত মানে কমচে কম সি 30-40 মানে চলাইছে সেইটো। ই ৰিক্সাটো ইমান স্পীড নাই, 30 চলে চাগে, 40 মানে চলাইছে সি, কিজানি বহুত স্পীডত চলাইছে মানে। মই স্কুটিখন ঘূৰাই মানে তাক এনেকৈ যেতিয়া সি ওলাইছে, যেতিয়া স্পীডত সি চলাই গুচি গৈছে ছোৱালীজনীলৈ, তেতিয়া মানে মই স্কুটিখন ঘূৰাই তাক নেদেখিলোঁৱে। বেলেগ এখন ই ৰিক্সা আহি গ'ল মানে, মই ভাবিছোঁ সি এইখনেই হ'ব চাগৈ, সেইখন নহয়। যেতিয়া ই ৰিক্সাখনৰ ৰাতিও হৈছে, মই নাম্বাৰ চোৱা নাই, আৰু মই তাক কৰিবলৈ কৈ থৈ খবৰ নাই সি যে একদম মানে ইমান স্পীডত আহি যাব বুলি। তাৰপিছত মোৰ ওচৰত আহি পাই গ'লে বেলেগ এখন ই ৰিক্সা, আধা মুধা। তাৰপিছত দেখিছোঁ সেইখন স্কুটি, ভাবিছোঁ এইখন ই ৰিক্সা চাগৈ, তাই অহাখন, ছোৱালীজনী অহাখন। কিন্তুতো নহয়, ছোৱালীজনী অহাখন সেইখন বেলেগ মানুহে আহিছে, 4টা মানুহ আহিছে। তাৰপিছত মই তেতিয়া গাত মানে চেতন আহিছে যে মই হ'ব লাগিব, মই মানে এখন ই ৰিক্সা নহয়, আৰু সেইখন যিখন মই তাইক উঠাই থৈ গৈছোঁ সেইখন আহিব, ছোৱালী ই ৰিক্সাখন আহিব বুলি ভাবিছোঁ। কিন্তু সেইখন যেতিয়া নাইকিয়া, পিছত যেতিয়া আৰু ই ৰিক্সা নাইকিয়া, তেতিয়া মানে মই ভাবিছোঁ এইখন ই ৰিক্সা সিফালে গুচি গ'লগৈ, মানে চিভিলৰ ফালে গুচি গ'লগৈ। তাৰপিছত মই ফটাফট এনেকুৱা স্পীডত মানে স্কুটি চলাইছোঁ, মই 50 মানত চলাইছোঁ, ষ্টাৰ্ট দিয়ে 50ত চলাইছোঁ মই। মানে ই ৰিক্সাখন মই নেদেখা হৈ গ'লোঁ, চিভিলৰ ফালে যে আহিছে, সি মানে ওলাওঁতে মানে বিৰাট স্পীডত ওলাইছে, বহুত স্পীডত ওলাইছে, সেইকাৰণে মই নেদেখা হৈ গ'লোঁ। তাৰপিছত যেতিয়া মানে মই ই ৰিক্সাখনকৈ দেখা নাই, ই ৰিক্সা মোৰ আগত চিভিলৰ ফালে আহিছোঁ যদিও দেখা নাই, আৰু মোৰ ফ্ৰণ্টৰ যেতিয়া মহাভৈৰৱৰ ফালে আহিছে ৰাস্তাটো, সেইফালে চাওঁতো মানে ই ৰিক্সা নাই, আৰু যিখন এখন ৰিক্সাই গৈছে, সেইখন ৰিক্সাত 4টা মানুহ গৈছে। তাইৰ ওচৰৰ ৰিক্সাখন, তেতিয়া মই কনফাৰ্ম হৈছোঁ যে ই ৰিক্সাখন চিভিলৰ ফালে গৈছে, হাইৱেৰ ফালে যাব মানে, সেইফালেদি যাব মানে, তেনেকৈ ভাবিছোঁ। তাৰপিছত এতিয়া মই আহিছোঁ ইমান স্পীডত মানে, আৰু মই লাইটো জ্বলোৱা নাই, যাওঁতে যিহেতু পোহৰ হৈ আছিলে, স্কুটি লাইট জ্বলোৱা নাই, মই ষ্টাৰ্ট দি মানে লাইট চাইট জ্বলোৱা নাই আৰু। বিশাল মাৰ্কেটৰ যিটো ৰাস্তা লাইট আছে, সেই ৰাস্তা লাইটৰ পোহৰত আৰু বেলেগ গাড়ীবিলাকৰ লাইটৰ পোহৰত মই এনেকুৱা স্পীডত আহিছোঁ, মানে গম নাপাওঁ যে লাইট জ্বলাব লাগে স্কুটি। তেনেকুৱাতে স্কুটি এখনৰ ফ্ৰণ্টত মই পৰি গ'লোঁ, সেইখন স্কুটি ইফালৰ পৰা আহি আছে। তাৰপিছত সেইখন স্কুটি একদম ডাইৰেক্ট মোক মাৰো অৱস্থা। তাৰপিছত মই যেনিবা বেকা কৰি দিলোঁ হেণ্ডেলডাল, তেতিয়া সিফালে পাৰ হৈ গৈছে। মোক কৈছে আপুনি লাইটটো কিয় জ্বলোৱা নাই বাইদেউ? মই মানে তাৰ কথা একো শুনা নাই, তেতিয়াও মই লাইট জ্বলোৱা নাই। সি কওঁতো মানে মই হোৱা নাই, মই ছোৱালীজনী ই ৰিক্সাখন কোনখন, তেতিয়ালৈকে মোৰ ছোৱালীজনী ই ৰিক্সাখন চকু পোৱাই নাই, ইমান দূৰ আহি গৈছোঁ। চিভিলৰ মানে যিটো পুলিচ পইণ্ট আছে, সেইখিনি পাই গৈছোঁ। তেতিয়াহে মই ই ৰিক্সাখন দেখিছোঁ, মানে এখন ই ৰিক্সা গৈ আছে দেখিছোঁ, ভাবিছোঁ এইখনেই হ'ব লাগিব, আৰু নহয় যদি গলি দি সোমাই গ'ল বুলি ভাবিছোঁ। বেলেগ সেইখিনিতে গলি, কেইবাটাও গলি আছে, গলি দি সোমাই গৈছে বুলি ভাবিছোঁ, যদি এইখন নহয়। তাৰপিছত মই আহি পেলাই ধুমাধুম একদম তাৰ সন্মুখত আহি পূৰা একদম ছাইডত এনেকৈ ব্ৰেক মাৰি ৰাখি পেলাই তাক কৈছোঁ, কিয় এইফালে দি আহিলে আপুনি? এইফালে যদি আহিলে সেইফালে দি কিয় কৈছে, সিফালে দিলে স্পীড ব্ৰেকাৰ বহুত আছে, সেইকাৰণে মানে নগ'লোঁ। কেলে বহুত স্পীড ব্ৰেকাৰ আছে? মই কৈছোঁ কেলে বহুত স্পীড ব্ৰেকাৰ আছে? তাত সেইফালে 2-3টা স্পীড ব্ৰেকাৰ আছে, ভৰ্তকত বহুত আছে। কেনেকৈ ভৰ্তকত 2-3টা স্পীড ব্ৰেকাৰ আছে ভৰ্তকত? তাৰপিছত সি মানুহটো বেয়াই নে ভালে মই নাজানো। তাৰপিছত সি মানে সেইখিনিতে ৰেড লাইট জ্বলি আছে ট্ৰাফিক পইণ্টৰ সেইডোখৰতে, চিভিলৰ ওচৰত। সি মানে ৰেখাই দিছে। মই কৈছোঁ স্পীড ব্ৰেকাৰ থাকিলে কি হ'ল, তুমিতো এইফালেদি যাব পাৰা ন, তেনেকৈ বুলি ক'লোঁ। তেওঁ কৈছে নহয় বহুত আছে, সেইকাৰণে এইফালেদি আনিলোঁ। তুমিতো মোক ক'ব লাগে ন, বোলে মই এইফালেদি যাম বাইদেউ বুলি, তুমিতো নক'লা, তুমি নিজে লৈ গুচি আহিছা। তাৰপিছত এইবুলি মই বকি আহি গ'লোঁ আৰু। তাৰপিছত নামিবৰ সময়ত যেতিয়া ঘৰ পাইছোঁহি, আহি পেলাই মই পিছে আহি আছোঁ। সি যিটো স্পীডত আহি পেলাই চিভিলত মোক পাইছেহি, মই যেতিয়া তাক লগ পালোঁ, তাৰপিছত তাৰ স্পীড একেবাৰে শ্ল' হৈ গ'ল, 20 মানত আহি গৈছে সি। মই তাৰ পিছে মই 20 চলাই আহি আছোঁ স্কুটি। গতিকে সি ইমান শ্ল' হৈ গ'ল, যেতিয়া সি ওলাইছিলে তাক মই সেই ছেকেণ্ডত মানে তাক মই লগ ধৰিব পৰা নাই। ইমান স্পীড, মই 50ত আহিব লগা হৈ গৈছে, মানে তাৰ ওচৰত পাবলগীয়া হওঁতে মানে। তাৰ ওচৰত পাবলৈ হ'লে মই 50ত চলাওঁতেহে মই তাৰ ওচৰত পাইছোঁহি। সি কিমান স্পীডত আহিছে ভাবকচোন। তাৰপিছত যেতিয়া মানে ঘৰ পালোঁহি, তাৰ পিছে মই আহি আছোঁ। আহি যেতিয়া ঘৰ পাইছোঁহি, তেতিয়া মই তাক কৈছোঁ যে তুমি কিয় স্পীডত চলাইছিলা আৰু কিয় আহিছিলা এইফালেদি? কৈছে নহয় মোৰ ঘৰ ইয়াতেহে, আপুনি ইমান কিয় চিন্তা কৰিছে? মোৰ ঘৰ এইটো ৰাস্তাতহে, গটঙাৰ ওচৰত, সেইটো ৰাস্তাতহে। বোলো তোমাৰ ঘৰ গটঙাত হয়, ক'ৰবাত হয়, মোৰ ঘৰৰ কাষত হয়, মইতো তোমাক চিনি নাপাওঁ, তুমি কিয় ইমান স্পীডত চলাবা? তেনেকৈ নকৰিবা। আৰু নেক্সট টাইম তুমি মোক এবাৰ ক'ব লাগিছিলে নহয়, বাইদেউ এইফালেদি যাওঁ, আপুনি এইফালেদি আহক বুলি, তুমিতো নক'লা। মই তোমাক ৰ'বা, মই আহি আছোঁ বুলি, মই আহি আছোঁ স্কুটিখন লৈ, এনেকৈ বুলি কোৱাৰ পিছত তুমি কিয় স্পীডত গুচি আহিলা?
তেওঁ কৈছে নহয় আপুনি বোলে বহুত ভয় খাইছে বোলে এইফালে দি নহয় এইফালে মই বোলে এয়া ল'ৰা হ'লেও তোমাকতো মই চিনি নাপাওঁ ন তোমাক চিনি নাপাওঁ তোমাৰ নম্বৰ নাই মোৰ হাতত সেই মানুহকেইটাক মই চিনি নাপাওঁ গতিকে ছোৱালীজনীক লৈ পেলাই তুমি তেনেকৈ অকলে আহিব নালাগে কিমান ননচেন্স মানুহ ভাবকচোন সেইকাৰণে মানে এনেকৈ হ'লে মানে ই ৰিক্সাৰ লগত মানে এনেকৈ এৰি দিব নালাগে মানে এৰি দিয়া নাছিলোঁ মই স্কুটিখন আনিবলৈ গৈছিলোঁ সেইখিনি সময়ত তাইক উলিয়াই লৈ গুচি আহিছে কিমান ননচেন্স মানুহ ভাবকচোন মানে গাৰ্জেন খুব সাৱধান হ'ব লাগিব মানে ইয়াৰ এইবিলাক এনেকুৱা ক্ষেত্ৰত মানে আৰু সেই আগতে মই তেনেকৈ তাইক লৈ পেলাই আহোঁ তেনেকৈ ই ৰিক্সা তেনেকুৱা কৰা নাই মই যেনি যাওঁ বুলি কওঁ তেনিয়ে আহে এই ই ৰিক্সাখনে মানে সি নিজৰ মতে লৈ গুচি আহিছে আৰু মোক কোৱাও নাই তাৰ হাতততো মোবাইলো নাছিলে মই তাইক যদি ক'ৰবালৈ লৈ গ'লোহেঁতেন মইতো তাইক বিচাৰি নাপাওঁ ক'ত বিচাৰি পালোঁহেঁতেন আৰু ই ৰিক্সা নম্বৰ চম্বৰ মনত নাই ত মই লগ নোপোৱালৈকে সি ইমান স্পীডত চলাইছে ই ৰিক্সাখন মানে মই কৈছোঁ নহয় আপোনাক মানে তাক মই ছেকেণ্ডত মানে তাক মানে দেখা হৈ গ'লো ই ৰিক্সাখন গম পাইছেনে নাই তো মই 50ত চলাই তাক মানে এখন ই ৰিক্সা 50ত মই চলাই পেলাই তাক চিভিলৰ মুখত মানে পাইছোঁ লগ ভাবকচোন মই একদম কলিজা বুকু মানে চকু দি ধোঁৱা কোৱা দেখি গৈছোঁ বস্তু মোৰ 5,000 টকা 5,500 টকা বস্তু বজাৰ আছিলে বজাৰখিনি মই মাৰোঁ বুলি মই বজাৰখিনি এক পৰিমাণৰ কাৰণে মই ভবা নাই কিন্তু ছোৱালীজনী আছে যেনে ছোৱালীজনীৰ হাতত মোবাইল নাই একো নাই তে মই মানে সেইটোতে বহুত বেছি ভয় খাইছোঁ কিমান মানে বেয়া মানুহ হ'ব পাৰে মানুহবিলাক যে খুব সাৱধান দেই মাইকী মানুহবিলাক মানে এইবিলাক ক্ষেত্ৰত খুব সাৱধান ল'ৰাটোক মই চিনি নাপাওঁ জানি নাপাওঁ সি এইফালেই হওক বা যোনফালেই নহওক তাকতো মই চিনি নাপাওঁ ন সি কৈছে আপুনি ইমান ভয় খাইছে ইমান বোলে দম দি কথা কৈছে বোলো কিয় নক'ম আপুনি তুমি কাক বোলে হেৰি কৰি পেলাই লৈ আহিছা তুমিতো মোক কৈ লৈ অহা নাই তোমাক মই কৈছোঁ ৰ'বা অকণমান ৰ'বা মই হেৰি বস্তুখিনি আনি লওঁ এই স্কুটিখন আনি লওঁ তুমিতো স্কুটি হেৰিখন লৈ গুচি আহিলা তাক সাৱধান মাকবিলাক খুব সাৱধান দেই এনেকৈ মই আচলতে অসাৱধান বুলি ক'ব লাগিব মই স্কুটিখন লৈ আহি ই ৰিক্সা ঠিক কৰিব লাগিছিলে ওচৰত মই স্কুটিখন তাতে থৈ পেলাই ই ৰিক্সা আগে চাই লৈছোঁ মানে বজাৰ বহুত বেছি হ'ল দাঙিব নোৱাৰা হৈ গ'লোঁ দুইজনী আৰু তেনেকৈ আগতে আনিলে মানে দিনতে আনো কণীও ক'তো মানে হেৰাই নাযায় কথাটো হ'ল তেনেকুৱা আৰু আগৰ ৰিক্সাবিলাকে মানে মই যেতিয়ালৈকে মানে স্কুটিখন ঘূৰাই পকাই নলওঁ তেতিয়ালৈকে মানে ষ্টাৰ্ট নিদিয়ে সিহঁতি এইখনে মানে তেনেকৈ মানে ভাবাই নাই অকণো মানে মই নহালৈকে যে গুচি যাবগৈ বুলি আৰু মই যাম যোনটো ৰাস্তা দি গৈছোঁ সেইটো ৰাস্তা দি সি অহা নাই চুটি ৰাস্তাটো দি অহা নাই দীঘল ৰাস্তাটো দি ঘূৰাই আনিছে তাৰ মানে সি কিবা এটা বেলেগ ভাবিছেও চাগৈ তে সেইখিনি মই মানে মোৰ আছিল বুলিহে মই ভাবিলোঁ বুলিহে মই স্কুটিখন এনেকুৱা স্পীডত চলালোঁ বুলিহে তাইক পালোঁ লগ নহ'লেতো মই লগ নাপালোঁহেঁতেন তাইক কেনেবাকৈ গলি দি সোমোৱাই দিয়াহেঁতেন তে মই বহুত বেছিকৈ ভয় খাইছোঁ মানে বহুত বেছিকৈ ভয় খাইছোঁ গতিকে আপোনালোকো যদি তেনেকুৱা কোনোবা গাৰ্জেন আছে বিয়াত সাৱধান হ'ব দেই মানুহবোৰৰ মানে চিন্তাধাৰা বুজিব নোৱাৰি মানুহে কি ভাবি আছে কাক লৈ কি ভাবি আছে একো বুজিব নোৱাৰি খুব সাৱধান হ'ব লাগে মই মানে এতিয়া আজি বেলেগ এটা শিক্ষা পাই গৈছোঁ ছোৱালীজনী এতিয়া নামিছে ই ৰিক্সাৰ পৰা এতিয়া তাইক কৈছোঁ মোবাইল এটা নাই তোমাৰ হাতত একো নাই মই কিন্তু আজি বহুত ভয় খাইছোঁ তুমি তাক কিয় কোৱা নাই এইফালেদি কিয় লৈছে বুলি কৈছোঁ নহয় আংকুল আপুনি এইফালেদি কিয় লৈছে হেৰি এইফালেদিহে নিব লাগিছিলে এইফালে চমু ৰাস্তা এইফালে দূৰ ৰাস্তা কৈছে সেইফালে বহুত স্পীড ব্ৰেকাৰ আছে সেইকাৰণে এইফালেদি আনিলোঁ তাৰপৰা মই বোলো এনেকৈ ক'লে নহ'ব নহয় সি কিমান স্পীডত চলাই কৈছে সি বহুত স্পীডত চলাইছে চিভিলৰ মুখলৈকে সি বহুত স্পীডত চলাইছে মানুহে ষ্টাৰ্ট দি হ'বলৈ ইমান বহুত স্পীডত চলায় আৰু সেইখিনি ইমান ভিৰ মানে বহুত ভিৰ মানে গাড়ী মটৰ কিন্তু স্পীডত চলাবই নাই মই স্পীডত চলাব পৰা নাই মানে মই গাড়ী খুন্দিয়াই যোৱা নিচিনাই গৈছোঁ মই 50ত চলাই গৈছোঁ লাইট জ্বলোৱা নাই হেডলাইট জ্বলোৱা নাই মানে পাহৰি গ'লোঁ লাইট জ্বলাবলৈ লোকৰ গাড়ী পোহৰতে মই গৈ আছোঁ তো কিমান ভয় খাইছোঁ ভাবকচোন একদম বহুত বেছিকৈ ভয় খাইছোঁ মই কাপোৰ কানিও খোলা নাই বহুত সময় বহি আছোঁ ভাবি পেলাই যদি মই আজি নাপালোঁহেঁতেন তেনেহ'লে মই যদি আজি ঘূৰি ই ৰিক্সাখন আহি এইফালেদি আহিব বুলি যদি মই গুচি গ'লোহেঁতেন বা ই ৰিক্সাখন গ'লগৈ বুলি সেইখন বেলেগ এখনকে ভাবি পেলাই যদি মই তাৰ পিছে গৈ থাকিলোঁহেঁতেন কি হ'লহেঁতেন ভাবকচোন ভাল ল'ৰা হ'লে ভালৰ কথা সি যদি তেনেকৈ কৈছে তেনেকৈ যদি ভাল এটা ল'ৰা হয় তেতিয়াতো ভালৰ কথাই যদি সি যেনেকৈ কৈছে তেনেকুৱা নহয় এটা বদমাছ ল'ৰা হ'লহেঁতেন হয় যদি তেনেকুৱা এটা ল'ৰা হ'লহেঁতেন কি হ'লহেঁতেন মই বিচাৰিও নাপালোঁহেঁতেন তাইৰ হাতত মোবাইল নাই তাইতো বহুত সাৱধান ছোৱালী মানে তাই জানে তাই বহুত কনচিয়াছ হয় তাইতো মোক কৈছে সি মোক একো কৰিব নোৱাৰে মই একদম তাক বহাই দিম জেগাত বোলে এনেকৈ কৈছে বা সেইখিনি আছে তাইৰ সাহস কিন্তু কথাটো হ'ল তাই যিমানে সাহস নকওঁ ৰাতি কথা কোনে কাক হেল্প কৰিব বহুত বেছি ভয় লাগিলে এইটো ডাঙৰ এক্সপিৰিয়েঞ্চ এটা হ'ল কেতিয়াও এইটো ভুল নকৰোঁ মোৰো ভুল আছে একদম স্কুটি লৈ ওচৰত ই ৰিক্সা ওচৰত স্কুটি লৈ বজাৰত থৈ তাইক বহুৱাই তাৰপিছত কম ষ্টাৰ্ট দে এতিয়া মই যাম লগত তেনেকৈ কৰিব লাগিব তাইক বহুৱাই থৈ ই ৰিক্সাত বহুৱাই থৈ মই স্কুটি আনিবলৈ যাব নালাগিব মানে বুজি পালে সেইখিনিয়ে আজিলৈ ভিডিঅ'টো সামৰোঁ ভাল পালে লাইক এটা কৰি দিব আৰু আপোনালোক সাৱধান হ'ব
এনেকুৱা যাতে নহয় কাৰো লগত। ভয়টো বিৰাট ডাঙৰ, মাক হিচাপে বিৰাট ডাঙৰ ভয় খাইছোঁ। গতিকে চবেই ভয় খাব, মই নহয়, যেতিয়া বিচাৰি নাপাওঁ। আগতে আমাৰ মাহঁত আহিলেও মাহঁতক তেনেকৈ বহাই দি পেলাই পঠাই দিওঁ, মই স্কুটি লৈ আহি থাকোঁ। মাহঁতক লৈ কিবা কাৰণত বজাৰ কৰিব গ'লে তেনেকৈ যাওঁতে ই ৰিক্সাত যায়, আহোঁতে তেনেকৈ মাহঁতক বহাই দি মই পিছে পিছে আহি থাকোঁ। মাহঁতৰ তেনেকৈ ডাঙৰ মানুহে একো নকৰিব পাৰে, তাই সৰু ছোৱালী ৰাতি ইফালে বহুত ডাঙৰ ভয় খালোঁ, কিন্তু ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল, এটা শিক্ষাও পালোঁ মানে। গতিকে আজিলৈ বাই বাই, ভালে থাকক সকলো, সুস্থ থাকক, সাৱধান হ'ব। নিজৰ নিজৰ ছোৱালী যদি আছে, ছোৱালী বুলি নহয়, ল'ৰা ছোৱালী বুলি কথা নহয়, ল'ৰা হ'লেও মানুহে কিডনেপ কৰে বা কিবা কৰে, ছোৱালী হ'লেওতো অনেকটা আছেই। গতিকে সাৱধান আৰু সেয়াই, আজিলৈ বাই বাই। আৰু মই সেইকাৰণে এতিয়া পূৰা গাড়ী শিকিম বুলি ভাবিছোঁ, কাৰণ গাড়ীখন যদি আজি আছে গাড়ীখন, কিন্তু চলাব যদি পাৰিলোহেঁতেন, তেতিয়াও মই স্কুটি লৈ নাযাওঁ, তাইক তেনেকৈ ই ৰিক্সাত উঠাবলগীয়া নহয়, গাড়ীখন লৈ গ'লোহেঁতেন। সেইকাৰণে মই গাড়ীখন শিকি ল'ম বুলি ভাবিছোঁ। সেয়াই আৰু, বাই বাই, ভালে থাকক সকলো।